Child Development and Pedagogy Part 2 21 number 21 number question to hobo বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয় শৈশৱ কালক বাল্যকালক কৈশোৰ কালক বয়স প্ৰাপ্তি কালক উত্তৰটো হ'ব খ বাল্যকালক নেক্সট 22 নম্বৰ শৈশৱ কালৰ ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষাক প্ৰাক প্ৰাথমিক শিক্ষা বোলে প্ৰাথমিক শিক্ষা বোলে মাধ্যমিক শিক্ষা বোলে উচ্চ শিক্ষা বোলে উত্তৰটো হ'ব প্ৰাক প্ৰাথমিক শিক্ষা বোলে 23 নম্বৰ কিণ্ডাৰগাৰ্টেন স্কুলৰ প্ৰতিষ্ঠাপক আছিল ফ্ৰয়েড ফ্ৰয়েল ৰুছো প্লেটো উত্তৰটো হ'ব ফ্ৰয়েল 24 নম্বৰ কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ ফুলৰ বাগিচা ফলৰ বাগিচা শিক্ষকৰ বাগিচা শিশুৰ বাগিচা উত্তৰটো হ'ব ঘ নম্বৰ শিশুৰ বাগিচা 25 নম্বৰ শিশুৰ শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল মাৰিয়া মন্টেছৰী মাৰ্গাৰেট মেকমিলান ৰুছো এৰিষ্টটল উত্তৰটো হ'ব ক মাৰিয়া মন্টেছৰী 26 নম্বৰ নাৰ্সাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল মন্টেছৰী মাৰ্গাৰেট মেকমিলান ফ্ৰেডেৰিক ফ্ৰবেল মহাত্মা গান্ধী উত্তৰটো হ'ব খ মাৰ্গাৰেট মেকমিলান 27 নম্বৰ মন্টেছৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক গৰাকীৰ নাম জন ডিডুই পেষ্টালজি মাৰিয়া মন্টেছৰী জন লক উত্তৰটো হ'ব গ মাৰিয়া মন্টেছৰী 28 নম্বৰ বৌদ্ধিক মানসিক বিকাশৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিগত বৈষম্য পৰিলক্ষিত হয় নহয় আংশিক হয় এটাও নহয় উত্তৰটো হ'ব ক হয় 29 নম্বৰ মনোদৈহিক বিকাশৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ পাৰ্থক্য আছে পাৰ্থক্য নাই সম পৰিমাণৰ এটাও নহয় উত্তৰটো হ'ব ক পাৰ্থক্য আছে 30 নম্বৰ আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা উক্তিটো আছিল উইলিয়াম জেমছ ষ্টাউট মেকডুগাল পেভলভ উত্তৰটো হ'ব গ মেকডুগাল 31 নম্বৰ আগ্ৰহৰ ফলত মনোযোগ বৃদ্ধি হয় হ্ৰাস হয় একে থাকে এটাও নহয় উত্তৰটো হ'ব ক বৃদ্ধি হয় 32 নম্বৰ আগ্ৰহ হ'ল গতিশীল মনোভাৱ কথাষাৰ সত্য অসত্য আংশিক সত্য এটাও নহয় উত্তৰটো হ'ব ক সত্য 33 নম্বৰ সুপ্ত বা প্ৰকৃত আগ্ৰহ হ'ল আৰ্জিত অস্থায়ী জন্মগত বংশগত উত্তৰটো হ'ব গ জন্মগত 34 নম্বৰ আমাৰ ভাৱবৃত্তি অভ্যাস চৰিত্ৰ আদৰ্শ আৰু ৰুচি আদিৰ লগত সৃষ্টি হোৱা আগ্ৰহক কোৱা হয় প্ৰকৃত আগ্ৰহ স্থায়ী আগ্ৰহ অস্থায়ী আগ্ৰহ আৰ্জিত আগ্ৰহ উত্তৰটো হ'ব ঘ আৰ্জিত আগ্ৰহ 35 নম্বৰ আগ্ৰহক ভাগ কৰিব পাৰি দুটা ভাগত তিনিটা ভাগত চাৰিটা ভাগত পাঁচটা ভাগত উত্তৰটো হ'ব ক দুটা ভাগত 36 নম্বৰ প্ৰশ্নটো ইংৰাজী ইণ্টাৰেষ্ট শব্দটো আহিছিল গ্ৰীক ভাষাৰ পৰা ইংৰাজী ভাষাৰ পৰা জাৰ্মান ভাষাৰ পৰা লেটিন ভাষাৰ পৰা উত্তৰটো হ'ব ঘ লেটিন ভাষাৰ পৰা 37 নম্বৰ ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আগ্ৰহ একে নহয় সম্পূৰ্ণ বিপৰীত আংশিক বিপৰীত উত্তৰটো হ'ব খ একে নহয় শিক্ষণ কাৰ্যৰ লগত আগ্ৰহৰ ভূমিকা বিশেষ নাই মুঠেই নাই গুৰুত্বপূৰ্ণ এটাও নহয় উত্তৰটো হ'ব গ গুৰুত্বপূৰ্ণ অভ্যাস হ'ল একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি উক্তিটো আগবঢ়াইছিল ৰছে জেমছে প্লেটোৱে ৰুছোৱে উত্তৰটো হ'ব ক ৰছে অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ শৈশৱকালত বাল্যকালত কৈশোৰকালত বয়ঃপ্ৰাপ্তি কালত উত্তৰটো হ'ব ক নম্বৰ শৈশৱকালত আজি 20টা প্ৰশ্নৰ হৈ গৈছে প্ৰশ্ন আলোচনা কৰা নেক্সট পাৰ্টত পাৰ্ট 3 নেক্সট আৰু 20টা আলোচনা কৰিম আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিলে থেংক ইউ